আসসালামু আলাইকুম রহমতুল্লাহি ওবারাকাতুহ। সকলোকে আসসালামু আলাইকুম চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ তালিমৰ বিষয় দোৱা। আহক আমি বিলম্ব নকৰি আজি তালিম পাঠ পৰ্ব আৰম্ভ কৰোঁ। 1 নম্বৰ, মানুহে সাধাৰণ প্ৰয়োজন পূৰণৰ বাবে আনৰ ওচৰত হাত পতা দেখা যায়। এয়া অতি বদ অভ্যাস আৰু ইয়াৰ দ্বাৰা আল্লাহ তাআলা খুবেই অসন্তুষ্ট হয়। প্ৰকৃততে অতি সাধাৰণ প্ৰয়োজন পূৰণৰ বাবেও প্ৰথমে আল্লাহৰ ওচৰতহে হাত পাতিব লাগে। মাজাহিৰে হক জদিদ খণ্ড 3 পৃষ্ঠা 81। 2 নম্বৰ, আজিকালি মানুহে নিজে দোৱা নকৰি আনক দোৱা কৰিবলৈ আবেদন কৰে। প্ৰকৃততে যি সমস্যাই নহওক আল্লাহৰ ওচৰত নিজেই তাৰ ফৰিয়াদ কৰাটো উত্তম। উল্লেখ্য যে দোৱা ইবাদতৰ মগজু। তিৰমিজি। 3 নম্বৰ, বহু মানুহে মকবুল দোৱাক বুজুৰ্গ আউলিয়াসকলৰ দলিল আৰু কাৰামত বুলি ভাবে। আচলতে মকবুল দোৱা কোনো কাৰামত নহয়। দোৱাটো কাফিৰৰো কবুল হয়, আনকি শয়তানৰো দোৱা কবুল হৈছে। আগলাতুল আৱাম পৃষ্ঠা 97। 4 নম্বৰ, অনেক মানুহে অভ্যাসবশত দোৱাৰ পাছত মুখমণ্ডলত হাত বুলোৱাৰ সময়ত কালিমায়ে তাইয়্যিবা লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহ পঢ়ি লয়। হাদিছত এনে ৰীতিৰ কোনো প্ৰমাণ নাই। অৱশ্যে দোৱাৰ শেষত দুৰুদ শৰীফ পঢ়িব পাৰে। আহছানুল ফাতাৱা। প্ৰিয় দৰ্শক শ্ৰোতা ৰাইজ, দোৱা মোনাজাত সম্পৰ্কে আমাৰ মাজত প্ৰচলিত আন এটা ভুল ধাৰণা সম্পৰ্কে অৱগত কৰাব খুজিছোঁ। কিছুমান ঠাইত মুক্তাদিয়ে সুন্নত, নফল আদি নামাজ পঢ়ি ইমাম চাহাবৰ লগত একেলগে দোৱা মোনাজাত কৰিব বুলি ৰৈ থাকে। আকৌ বহু ঠাইত দেখা যায় সুন্নত, নফল আদি নামাজৰ পাছত ইমাম চাহাবে মুক্তাদিৰ দৰখাস্ত অনুযায়ী উচ্চস্বৰে দোৱা পঢ়ে আৰু মুক্তাদিয়ে আমিন আমিন কয়। এনে ৰীতি সুন্নতৰ বিপৰীত হয় আৰু উলামায়ে কেৰামে ইয়াক বিদাত বুলি অভিহিত কৰিছে। মাসাইলে নামাজ পৃষ্ঠা 99। এতিয়া বেহেস্তি জেউৰ পৃষ্ঠা 358 পৰা এটা গুৰুত্বপূৰ্ণ তালিম পাঠ কৰি শুনাব খুজিছোঁ। কিছুসংখ্যক মানুহে খঙত নিজৰ দেহা, সম্পত্তি, সন্তান আদিক বদদুৱা কৰা দেখা যায়। প্ৰকৃততে কেতিয়াও এনেদৰে বদদুৱা কৰিব নালাগে, যিহেতু বদদুৱা কৰাৰ সময়খিনি আল্লাহ তাআলাই দোৱা কবুল কৰাৰ সময়ো হৈ যাব পাৰে। প্ৰিয় দৰ্শক শ্ৰোতা ৰাইজ, দোৱা সম্পৰ্কীয় কিছু গুৰুত্বপূৰ্ণ মাসাইল আজি আপোনালোকৰ আগত পাঠ কৰি শুনালোঁ। এই স্বাগতে পবিত্ৰ ৰমজান মাহৰ আন্তৰিক শুভকামনা জনাই সকলোৰে ওচৰত বিশ্ব শান্তিৰ বাবে দোৱা প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ জনালোঁ আৰু আজিৰ তালিম পাঠ পৰ্ব ইমানতে সামৰণি মাৰিছোঁ। আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু।